সময় গতিশীল এই সময় মাথো পাৰ হৈ গৈ আছে। ঘড়ীৰ কাটাতকৈও বেগত সলনি হৈছে সময়। বাঢ়ি আহিছে যান্ত্ৰিকতা, বাঢ়িছে কোলাহল। কোনো কাৰোৰ বাবে ৰৈ থকাৰ অলপমানো অৱকাশ নাই। আজি মই আপোনালোকক লৈ যাম এই ব্যস্ত পৃথিৱী, এই জাক কোলাহলৰ সিপাৰে থকা এখন পৃথিৱীলৈ, য'ত সুখী জীৱন এটা উদযাপন কৰাৰ আখৰা কৰা হয়, য'ত কণ কণ শিশুসকলে অনুশীলন কৰে জীৱন জীয়াৰ আদিপাঠ। বিদ্যা দ্য লিভিং স্কুল ধেমাজি জিলাৰ মৰিধল সুবাহী গাঁৱত অৰুণাচল প্ৰদেশৰ পাহাৰৰ দাঁতিত সুবাহী গাঁৱৰে সন্তান ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে নিজা সপোন আৰু অশেষ যত্নেৰে গঢ়ি তোলা এখন অগতানুগতিক বিদ্যালয়। সুবাহী গাঁৱৰ কেঁচা বাটবোৰেদি আমি আগবাঢ়িছিলোঁ পাহাৰৰ দাঁতিৰ বিদ্যালয় অভিমুখে, আৰু আমি দেখিছিলোঁগৈ যে এখন পাহাৰীয়া নদীৰ কাষত এখন মুকলি আকাশৰ তলত এটা সুউচ্চ পাহাৰৰ নামনিত স্থাপন কৰা হৈছে বিদ্যা দ্য লিভিং স্কুল। নামটো কেইবাটাও ফালৰ পৰা বেলেগ বেলেগ কথা আছে। এটা মানে বিদ্যা কথাটো, মানে বিদ্যাটো আমি অকণমান সংস্কৃতমূলীয় শব্দ এটা লৈছোঁ, যিটো মানে বেলেগ বেলেগ স্কিলৰ লগত জড়িত। মানে ইংৰাজীত ক'বলৈ গ'লে স্কিল, বেলেগ বেলেগ স্কিল যাতে তেওঁলোকে শিকিব পাৰে, যিটো বিদ্যা বুলি কওঁ আমি। সেই স্কিল যিহেতু ভেৰাইটি অফ স্কিলছ আছে, সেইকাৰণে বিদ্যা কৈছোঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ গোটেই কনচেপ্টটো হৈছে স্কিল এক্সচেঞ্জ। মানে যে তুমি ধৰিছোঁ আহিছা, তোমাৰ কিবা এটা স্কিল আছে যাতে তুমি দিব পাৰা। তুমি মন গৈছে আমাৰ কিবা এটা স্কিল আজি বহুত কাম হৈছে, তুমি লৈ যাব পাৰা। কোনোবা ইয়ালৈ আহি স্কিল শিকিব পাৰে, কোনোবা ইয়ালৈ আহি স্কিল লৈ যাব পাৰে। ল'ৰা ছোৱালীয়ে যাতে ভেৰাইটি অফ স্কিল শিকিব পাৰে, অকল অংক কৰা স্কিলটো নহয়, মানে গোটেই স্কিলবিলাক যাতে শিকিব পাৰে। মানে এটা স্কিলৰ যাতে এটা ভাণ্ডাৰ হৈ যায় আৰু স্কিলৰ যাতে এক্সচেঞ্জ হৈ যায়, সেইকাৰণে তাক ৰাখিছোঁ বিদ্যা। আৰু দ্য লিভিং স্কুলটো লিভিং শব্দটো লৈছোঁ আমি। লিভিং মানে য'ত জীয়াই থাকে, মানে মানুহ জীয়াই থাকিব পৰাকৈ যাতে মানে এখন উশাহ লৈ, আৰু অকল জীয়াই থকা মানেতো আৰু এনেই উশাহ লোৱাটোৱে নহয়, তাৰমানে সঁচা সঁচিকৈ উশাহ লৈ সঁচা সঁচিকৈ সুখ শান্তি সমৃদ্ধিৰে যাতে মানুহ জীয়াই থাকিব পাৰে, সেই লিভিংটো মানে সঁচা সঁচি জীয়াই থকা যিটো কওঁ, সেই জীয়াই থকাটো যাতে হ'ব পাৰে। কাৰণ পঢ়াৰ নামত বেলেগ বেলেগ কথাবিলাকৰ নামত আজিকালি লিখিছোঁ মানুহবিলাকে স্কুল যায়, কিন্তু সঁচা সঁচিকৈ জীয়াই থাকিব নোৱাৰে। স্কুলটো এটা মেজৰ চ'ৰ্চ অফ ডিপ্ৰেশ্যন। মানে আমাৰ অসমত যদি ভাৰতীয় প্ৰেক্ষাপটত চাওঁ, ল'ৰা ছোৱালী ডিপ্ৰেশ্যন আৰু মানে বেয়াকৈ জীয়াই থকা এটা কাৰণটো হৈছে স্কুল। চ' সঁচা সঁচিকৈ স্কুলটো তেনেকুৱা কাৰণ নহয়, ল'ৰা ছোৱালীক জীয়াই ৰাখিব পৰা যাতে কাৰণ হয়, সেইটো এটা কাৰণে বিদ্যা দ্য লিভিং স্কুল হৈছে। তাৰমানে প্ৰতিযোগিতাটো মানে এটা বেলেগ ধৰণৰ বস্তু হৈ আছে। প্ৰতিযোগিতা যদিও পৃথিৱীখনত হৈ আছে, প্ৰতিযোগিতাটো কেইটামান বিশেষ বিশেষ দিশত হৈ আছে। অকল আমি যে একদম বিৰাট প্ৰতিযোগিতা, ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা হৈ আছে, ডাক্তৰ হ'বলৈ প্ৰতিযোগিতা হৈ আছে, ACS ICS হ'বলৈ প্ৰতিযোগিতা হৈ আছে, IPS হ'বলৈ প্ৰতিযোগিতা হৈছে। মানে পৃথিৱীখন আমি মানুহক দেখুৱাই দিছোঁ যে এই প্ৰতিযোগিতাটোত যা, মানে আৰু প্ৰতিযোগিতাটো অকল সেই কেইটামান স্পেচিফিক বস্তু আছে মানে। কিন্তু বেলেগ কিছুমান দিশ আছে যিবিলাকত প্ৰতিযোগিতা নাই। মানে সেই দিশবিলাক যদি আমি এক্সপ্ল'ৰ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আননেচেচেৰী এনেকুৱা অদৰকাৰী প্ৰতিযোগিতাত সোমাবলৈ দৰকাৰ নাই। মানে প্ৰতিযোগিতা লাগে, অলপ অলপ লাগে, কিন্তু ইমান চেলফিছ আৰু ইমান মানে ইণ্টেন্স প্ৰতিযোগিতাত সোমাবলৈ কোনো দৰকাৰ নাই। চবেই কেলৈ ডাক্তৰ হ'বলৈ প্ৰতিযোগিতাত সোমাবগৈ লাগিছে, চবেই কেলৈ ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতাত সোমাবগৈ লাগিছে। তো কেলৈ খেতি কৰি মানুহ এজন সঁচা সঁচিকৈ খেতি কৰি মানুহ এজন কেলৈ আইডিয়েল হ'ব নোৱাৰে, মানে কেলৈ মাছৰুম কৰি মানুহ এজন আইডিয়েল হ'ব নোৱাৰে, কেনে মানুহৰ কাৰণে ভাল খাদ্য বনাই মানুহ এজন আইডিয়েল হ'ব নোৱাৰে। তো ভাল ভাল বেলেগ বেলেগ দিশ যদি দেখুৱাই দিব পাৰোঁ আমি, ইয়াত যদি সেইবিলাক এক্সপ্ল'ৰ হয়, বেলেগ বেলেগ যিবিলাক আনএক্সপ্ল'ৰ্ড এৰিয়া, যিবিলাকত ল'ৰা ছোৱালী যাব পাৰে, তেতিয়াহ'লে সঁচা অৰ্থত সেই আনহেল্ডি যিটো প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাটোত সোমাবলৈ দৰকাৰ নাই। মানে চবেই ডাক্তৰ হোৱা প্ৰতিযোগিতা সোমাবলৈ দৰকাৰ নাই, মই সেইবুলিয়ে ভাবোঁ। মানে ছাত্ৰ ছাত্ৰীসকলে বিদ্যায়তনিক শিক্ষাৰ লগতে বিভিন্ন জীৱন জীৱিকাৰ পথসমূহতো যেনে পল্ট্ৰি ফাৰ্মিং, গাৰ্ডেনিং আদি বিভিন্ন কাম কাজত নিয়োজিত হোৱা আমি দেখা পাইছিলোঁ। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে নৈৰ পৰা বুটলি অনা শিলগুটিত ধুনীয়াকৈ ছবি আঁকে আৰু সেইবিলাক বিক্ৰী কৰি তেওঁলোকৰ ৰং তুলিকাৰ খৰচ উলিয়ায়।
হেঁপাহৰ দেউকা মেলি সপোন ৰচো সৰু সৰু নদীয়ে কয় কুলু কুলু আনন্দতে উলু উলু হেঁপাহৰ দেউকা মেলি সপোন ৰচো সৰু সৰু আশাৰে গুটি সিঁচি যায় হাতে হাতে ধৰি খোজে খোজে মিলি আমি সকলো আগুৱা হাতে হাতে ধৰি খোজে খোজে মিলি আমি সকলো আগুৱা একে একে দুই নাথাকিবা হুই দুয়ে দুয়ে চাৰি উঠা ধাৰি পাতি মই ভাবোঁ তেওঁলোকে আমাৰ ওপৰত অলপ দিন বিশ্বাস কৰিবলৈ অকণমান সময় লাগিব আমাক কাৰণ আমি অলপ নন ট্ৰেডিশ্যনেল ৰাস্তা এটাত কাম কৰা হৈছেতো গতিকে তেওঁলোকে প্ৰথমতে হয়তো 2-4 হতাশ হ'বও পাৰে কিন্তু মই আহোঁতে কৈছোঁ আপোনালোকে দীঘলীয়া সময়ৰ কাৰণে আমাক চাওক এবছৰ চাই এবছৰ ল'ৰা এটাই নম্বৰ নাপালেটোৱে যদি আমাক জুখি দিয়া যায় তেতিয়াহ'লেতো নহ'ব এটা দীঘলীয়া সময়ৰ কাৰণে আমালৈ চকুটি চাই থাকক মই গাঁৱৰ মানুহক কওঁতেও কৈছোঁ যে এনেকুৱা ডাঙৰ কাম এটা শ্বৰ্ট টাৰ্মৰ কাম নহয় দীঘলীয়া সময়ৰ কাম 10 বছৰ যিটো ল'ৰাক আমি পাম যিজনী ছোৱালীক পাম 10 বছৰ পিছতহে চাওক আমাক আজিৰ দিনটোত ইভালুৱেট কৰিলে নহ'ব 10 বছৰ পিছত মই ভাবোঁ যিসকলে 10 বছৰ আমাক চাবৰ কাৰণে ৱেইট কৰিব পাৰিব ৰ'ব পাৰিব তেওঁলোকে সন্তুষ্ট হ'ব পাৰিব যিসকলে 10 বছৰ আমাক চাবৰ কাৰণে ৱেইট কৰিব নোৱাৰে তেওঁলোকে এবছৰতে চাব বিচাৰিব আমাক তেওঁলোক অসন্তুষ্ট হ'ব তাক লৈ আমাৰ ইমান ভক্ষেপ নাই আমি আশাবাদী যে বিদ্যা দ্য লিভিং স্কুলৰ দৰ্শনে আগবঢ়াই লৈ আহক এনে এক নতুন প্ৰজন্মক যি সত্য আৰু সুন্দৰ পথেৰে জীৱনটো আলোকিত কৰি তুলিব পাৰে আমাৰ তেনেকুৱা বহুতখিনি কথা আছে যিখিনি কথা আমি লিখি লৈছোঁ এটা কথা আমাৰ ইয়াৰ যিটো আমি যেতিয়া মেচিন এটা খোলোঁ ইণ্ডাষ্ট্ৰি এটা খোলোঁ তাৰ প্ৰডাক্টটোৱে হৈছে যিটো প্ৰডাক্ট ওলাব প্ৰডাক্টটোৰ কোৱালিটিটোও ভাল হ'বগৈ লাগিব ফাইনেলি সেইটোহে মেচিনটোৰ সফলতাটো গতিকে আমাৰ স্কুলখন যদি এটা মেচিন বুলি লওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা 10 বছৰ পঢ়ি লৈ যিটো ল'ৰা ওলাই যাবগৈ সি ছ'চাইটিত কেনেকৈ কাম কৰিছে কেনেকৈ এষ্টাব্লিছ হৈছে কেনেকৈ বিকল্প ৰাস্তা বাছি উলিয়াইছে কেনেকৈ নতুন নতুন ৰাস্তা এক্সপ্ল'ৰ কৰি এই প্ৰতিযোগিতাটোৰ বাহিৰেও এটা নতুন ৰাস্তা কেনেকৈ নিৰ্মাণ কৰিছে 10 বছৰ পিছত যেতিয়া ল'ৰাটোৱে তেনেকুৱা কাম কৰিব তেতিয়াহে আমি ক'ব পাৰিম আমি ছাকচেছফুল হৈছোঁ গতিকে সপোনটো সিহঁতক লৈ আছে 10 বছৰ পিছত এই এতিয়া যিখিনি ক্লাছ 1 এডমিশ্যন লৈছে সিহঁতে 10 বছৰ পিছত কেনেকৈ লাইফত এষ্টাব্লিছ হ'বগৈ সেইটোক লৈহে আমাৰ সপোনটো আছে সেইটো যেতিয়া দেখিমগৈ তেতিয়া ক'ব পাৰিম আচ্ছা হৈছে সপোন ডক্টৰ বুঢ়াগোহাঁই ছাৰৰ সেই সপোন সেই মহান উদ্দেশ্য যেন সফল হওক শিক্ষাৰ্থীসকলৰ এইবিলাক কলাসুলভ সৃষ্টিবোৰত তেওঁলোকৰ এই সুখী সুন্দৰ জীৱন এটাৰে যেন প্ৰতিফলন ঘটিছে দিহিতি বাখৰ তিনিটি আখৰ মৰম নামৰে সলনি কৰিবলৈ মনটোৰে লগতে দিহিতি বাখৰ নেলাগে ভাগৰ তোক ভাবিলে মই হলো যেন পাগলী ৰাধা তোৰ কাৰণে যৌৱন সোণৰে বিলিত চুতাই মান তোক ভাবি ভাবি কোমল 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 দেহালি পৰে টান ঐ প্ৰণাম প্ৰথমে মই অচিনীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অচিনীয়ে আমি বিদ্যা দ্য লিভিং স্কুলতনো কি কৰি আছোঁ কেনেকৈ কাম কৰি আছোঁ সেই বিষয়ে জানিবলৈ ডিমৌৰ পৰা শিৱসাগৰ ডিমৌৰ পৰা আহিছে আজি গোটেই দিনটো আমাৰ লগত আছে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কটাইছে প্ৰথম কথা হ'ল বিদ্যা দ্য লিভিং স্কুল হৈছে সম্পূৰ্ণ শিক্ষাৰ অনুষ্ঠান সম্পূৰ্ণ শিক্ষা ইন দ্য চেন্স যে বিদ্যা দ্য লিভিং স্কুলৰ নিজস্বকৈ এটা মডুল আছে সেই মডুলটো আমি 3টা ডাইমেনশ্যনত কাম কৰি আছোঁ প্ৰথম কথা আমি ক'ব খুজিছোঁ যে পৰম্পৰাগত শিক্ষা যাক ইংৰাজীত কওঁ আমি ট্ৰেডিশ্যনেল স্কিলবিলাকত কি হয় আমি গণিত শিকাওঁ বিজ্ঞান শিকাওঁ সমাজ বিজ্ঞান শিকাওঁ এই ক্ষেত্ৰত আমি নৰ্মেল স্কুলৰ
আমাতকৈ পৃথক নহয়, আমি শিকাওঁ, এইখিনি কথা আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাই। কিন্তু আমি এইখিনি শিকাওঁতে আমি চাবলৈ ট্ৰাই কৰোঁ বা চেষ্টা কৰোঁ যে কেনেবাকৈ বিকল্প পদ্ধতি ব্যৱহাৰ কৰি আমি শিক্ষাৰ্থীসকলক আমি অধিক কথা শিকাব পাৰোঁ নেকি 30 মিনিট সময় 45 মিনিট সময়ৰ ভিতৰত, সেই কথাটো আমি চাওঁ। সেইটো কাৰণে আমি বিদ্যাদল লিভিং স্কুলে কৰা কামটো হ'ল আমি যে থিয়েটাৰ ইন এডুকেশ্যন, আৰ্ট ইন এডুকেশ্যন, মিউজিক ইন এডুকেশ্যন তেনেকুৱা ধৰণৰ পেডাগজিবিলাক এডাপ্ট কৰি আমি শিক্ষাৰ্থীসকলক আমি পঢ়াব খোজোঁ বা শিকাব লগা কথাবিলাক। তো সেইখিনি কথা আমি অলৰেডি ইমপ্লিমেণ্ট কৰিছোঁ আৰু তাৰ পৰা এটা সুফলো পাইছোঁ। গতিকে এইখিনি কথা মই ক'লোঁ ট্ৰেডিশ্যনেল স্কিলৰ কথা। এতিয়া আহোঁ আমি সুখী জীৱনৰ কৌশলৰ কথা, যিটো আমি বিদ্যাদল লিভিং স্কুলৰ এটা ডাইমেনশ্যন বা কাৰিকুলামৰ এটা এছপেক্ট। সুখী জীৱনৰ কৌশলত কি হয় যে আমি সুখী হৈ থাকিবৰ কাৰণে যিখিনি শিক্ষাৰ প্ৰয়োজন, যিটো শিক্ষাৰ প্ৰয়োজন সেই কথাটো শিকাওঁ। তো সেইখিনি শিকাবলৈ যাওঁতে আমি কিছুমান বিজ্ঞানসন্মত মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞানসন্মতভাৱে কিছুমান কৌশল আমি ব্যৱহাৰ কৰিছোঁ, যিখিনি পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা প্ৰমাণিত আছে যে এইবিলাক কৰিলে যে ছাত্ৰ ছাত্ৰী সঁচাই এটা সুখী জীৱন, ইতিবাচক জীৱন, সম্পূৰ্ণ জীৱন পাব পাৰে। তাৰ কাৰণে আমি বিশেষকৈ এতিয়া আমি কৃতজ্ঞতাৰ প্ৰেক্টিছ কৰোঁ, আমি তাৰ উপৰিও আমি ইতিবাচক লক্ষ্যৰ প্ৰেক্টিছ কৰোঁ, ৰেজিলিয়েঞ্চ অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে পুনৰ উদ্যমৰ প্ৰেক্টিছ কৰোঁ। তেনেকুৱা ধৰণৰ প্ৰেক্টিছৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক এটা সুখী জীৱন দিব খোজোঁ, যিটো আজিৰ সময়ত অৰ্থাৎ 21 শতিকাৰ যিটো প্ৰতিযোগিতাৰ মুখত প্ৰতিটো ক্ষেত্ৰত এজন শিক্ষাৰ্থীয়ে, এজন শিশুৱে প্ৰতিযোগিতাৰ সন্মুখীন হোৱা সময়ত এইখিনিয়ে বহুতখিনি সহায় কৰে বুলি আমি ভাবোঁ। কাৰণ যেতিয়া এজন শিশু সুখী হৈ থাকে, যেতিয়া এজন শিশু সুখীকৈ থাকে, যেতিয়া এজন শিশুৰ মন ভাল হৈ থাকে, তেতিয়াই সি গণিত শিকিবৰ কাৰণে, বিজ্ঞান শিকিবৰ কাৰণে বা সমাজ বিজ্ঞান শিকিবৰ কাৰণে উৎসাহিত হয়। তো এইখিনি কথা ক'লোঁ মই আমি সুখী জীৱনৰ কৌশল বা সুখী জীৱনৰ বাবে শিক্ষাৰ কথা ক'লোঁ। আৰু থাৰ্ড কথাটো হ'ল যে জীৱন জীৱিকাৰ কৌশল। আমি ছাত্ৰ ছাত্ৰীক কেৱল গণিতে শিকোৱা বা সমাজ বিজ্ঞানে শিকোৱা বা বিজ্ঞানে শিকোৱাৰ মাজতে সীমাবদ্ধ কৰিব নোখোজোঁ। আমি কৰিব খোজা কামটো হ'ল যে আমি ইয়াৰ পৰা ওলাই যাওঁতে যাতে ছাত্ৰ ছাত্ৰীৰ এটা হেপী মন, সুখী মন, এটা ডিগ্ৰীৰ চাৰ্টিফিকেট উপৰিও যে এটা হাতত স্কিল লৈ যাব পাৰে, যাতে তেওঁ নিজেই শিক্ষিত নিবনুৱা নহৈ যাতে ইণ্ডিপেণ্ডেঞ্চ হৈ কাম কৰিব পাৰে বা তেওঁৰ জীৱনটো চলাই নিব পাৰে, তাৰ কাৰণে আমি জীৱন জীৱিকাৰ কৌশলৰ কথা শিকাওঁ। বিদ্যা দ্য লিভিং স্কুলত প্ৰযুক্তি সমন্বিত শ্ৰেণীকোঠা, পুথিভঁৰাল, পৃথক শ্ৰেণীকোঠা, প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী, পৃথক ছাত্ৰাবাস, অতিথিগৃহ, কেণ্টিন, কমন ৰুম আদি সকলো সুপৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে স্থাপন কৰা হৈছে। ইয়াৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা আমি দেখা পাইছিলোঁ। শিক্ষাগুৰুসকলে পাঠদানৰ উপৰিও আনুষংগিক বিভিন্ন দায়িত্ব নিয়াৰিকৈ পালন কৰে। ভাষাৰ শ্ৰেণীকোঠা, বিজ্ঞান বিষয়ৰ শ্ৰেণীকোঠা, গণিত বিষয়ৰ শ্ৰেণীকোঠা, সমাজ বিজ্ঞান বিষয়ৰ শ্ৰেণীকোঠা আদি সকলো পৃথক পৃথক স্থানত সুন্দৰকৈ স্থাপন কৰা হৈছে। মই এই স্কুলত আহিছিলোঁ। মই প্ৰথমতে ভাবিছিলোঁ যে এই স্কুলত আহিলে চাগে ভাবিছিলোঁ নৰ্মেল স্কুল, চব নৰ্মেল, অকল ইয়াতে হোষ্টেল আছে, সেইটোৱে পাৰ্থক্য। কিন্তু যেতিয়াই মই সেই প্ৰথম দিনাখন স্কুলত এণ্ট্ৰি কৰিলোঁ, তেতিয়া মোৰ মনটো অলপ বেলেগ এটা দিশলৈ গুচি গ'ল। মই ভাবিছিলোঁ ইয়াতে একদম বহুত ভাল জেগা থাকিব, মানে চবফালে বিল্ডিং চব ৰাস্তা থাকিব। মই প্ৰথমে জানিছিলোঁ হয় এই স্কুলখন অলপ মানে গাঁৱলীয়া একদম ভিতৰত সোমাই আছে, তথাপিও মই গৈছিলোঁ। তাৰপাছত মই প্ৰথম দিনাখন যিখন এণ্ট্ৰি কৰিলোঁ, তেতিয়া মই দেখিলোঁ ইমান ডাঙৰ ডাঙৰ গছ আছে। তাৰপাছত মই হোষ্টেললৈ আহিলোঁ। হোষ্টেলত অহাৰ পাছত সেইদিনাখন ৰাতি ভাবিছোঁ, সেইদিনাখন ৰাতি মোৰ মানে ঘৰলৈ বহুত মনত পৰিছিলে। কি হ'ব, মোৰ মা দেউতা এতিয়া মোৰ লগত নাই, মা দেউতা আছে অলপ দূৰত, মই আছোঁ ইয়াতে, এতিয়া মই অকলে থাকিলে কিবা হ'ব নি, এনেকৈ বহুত ভয় লাগিছিলে। কিন্তু তাৰ পাছত মই কি কৰিলোঁ, মই পিছদিনা আমাৰ আৰম্ভ হৈ গ'ল ক্লাছ। তাৰপাছত কি হয়, আমি ৰাতিপুৱা শুই উঠোঁ,
শুই উঠাৰ পাছত আমাক ব্ৰাছ কৰিব দিয়ে, মানে ফ্ৰেছ হৈ ল'ব দিয়ে। তাৰপিছত এছেম্বলি হয়, তাৰপাছত আৰু মানে পঢ়িব দিয়ে 1 ঘণ্টা। তাৰপাছত ৰুম চাফা, কেম্পাছ ক্লিনিং, এফালে আকৌ গছত পানী দিয়ে, সেনেকৈ বহুত কাম থাকে। তাৰপাছত আমাক গা ধুব দিয়ে। তাৰপাছত আমাৰ স্কুলৰ পৰা ৰেডি হয়, ভাত খাই পিনি কেণ্টিন আছে, সেই কেণ্টিনত ভাত খাই পিনে স্কুলত আহিব দিয়ে। সেইদিনাখন মই ভাবিলোঁ আজি ভালেই হৈছে, ক্লাছটো আজি ভালকৈ কৰিম। মই দেখিলোঁ যে মই ইয়াতে থিয় হৈছোঁ ন, চবেই কৈছে ব'লা ব'লা আমি ছায়েন্স কেম্পাছ যাওঁ। কি ছায়েন্স কেম্পাছ, ব'লাচোন। তেতিয়া আমি গোটেইখিনিয়ে ধুনীয়াকৈ লাইন পাতি সেইফালে ছায়েন্স কেম্পাছ আছে, ছায়েন্স কেম্পাছলৈ গ'লোঁ। তেতিয়া মই বুজি পালোঁ মানে ইয়াতে ক্লাছ কেম্পাছকৈ হয়, মানে এইটো ছ'চিয়েল ছায়েন্স কেম্পাছ হ'ব, তাতে আকৌ ছ'চিয়েল ছায়েন্সে হ'ব। এফালে আকৌ ছায়েন্স কেম্পাছ আছে, তাতে ছায়েন্স বিষয়ে মানে পঢ়োৱা হ'ব। মই এইটো কথা গম পালোঁ মানে। তেতিয়া মই ভাবিলোঁ বহুত এডভেঞ্চাৰ দেখোন। ক্লাছ কৰোঁতে আমি নৰ্মেলকৈ এনেকৈ বহি থাকোঁ, ছাৰ মেমে থাকে নমস্কাৰ এনেকৈ কৈ দিওঁ, ছাৰ সোমাই যায়, কিবা কথা কয়, আমি বুজি পাওঁ। আকৌ ইয়াতে ভাবিলোঁ ইয়াতে বৰিং নাই আৰু, ইয়াতে ধুনীয়াকৈ ক্লাছ কৰিম, ওলাই আহিম, আকৌ খোজকাঢ়িম, তেতিয়া আমাৰ এক্সাৰচাইজো হ'ব। গতিকে এইখন স্কুলত বহুত ভাল লাগে। ইয়াতে দেওবৰীয়া অনুষ্ঠান পতা হয়, অনুষ্ঠানত বহুত ভাল লাগে। ইয়াতে কিছুমানে গান গায়, কিছুমানে মনৰ ভাৱ ইয়াতে ব্যক্ত কৰে, কিছুমানে কমেডি কৰে, কিছুমানে এংকৰিং কৰে, বহুত মোৰ ভাল লাগে। বিদ্যা দ্য লিভিং স্কুলত ছাত্ৰ ছাত্ৰীসকলক সপোন দেখুওৱা হয়, লগতে তেওঁলোকক শিকোৱা হয় সমাজৰ আন 10জনৰ দৃষ্টিত সাধাৰণ যেন লগা সপোনবোৰ কিদৰে আগবাঢ়ি লৈ যাব পাৰি, কিদৰে সপোন, জীৱন আৰু জীৱিকাৰ মাজত সন্তুলন বৰ্তাই ৰাখি সুখী জীৱন এটা লাভ কৰিব পাৰি। तलवारों पे सरवार दिए, अंगारों में जिसमें जलाया है, तब जाके कहीं हमने सर पे ये केसरी रंग सजाया है। ये मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे, महफूज रहे तेरी आन सदा, जाए जान मेरी रहे न रहे। ओ मेरी ज़मीन है डूब मरी, मेरी नस नस में तेरा इश्क वहे, फीका न पड़े कभी रंग तेरा मुँह से निकल के खून कहे। तेरी मिट्टी में मिल जावा गुल बन के, मैं खिल जावा, इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जावा, तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू। ओ ओ ओ আৰু অভিজ্ঞতা বুলি ক'বলৈ গ'লে বহুত বিভিন্ন ধৰণৰ হৈছে। মই যিহেতু একাডেমিকেলি বা এনেকুৱা ক্ষেত্ৰত নতুন হয়, কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেকুৱা কাম কৰিম বা কেনেকৈ সিহঁতৰ লগত জড়িত হ'ম। আৰু হোষ্টেলত মই ক'বলৈ গ'লে মোৰ গোটেই শিক্ষাৰ জীৱনটো মই কোনো ধৰণৰ হোষ্টেলত থাকি শিক্ষাৰ জীৱন মই কটোৱা নাছিলোঁ। তো ইয়াতে আহি এটা হোষ্টেলত কেনেকৈ মেনেজমেণ্ট কৰা বা ল'ৰা ছোৱালীখিনিৰ লগত দিনে ৰাতিয়ে 24 ঘণ্টা কেনেকৈ সিহঁতক মেনেজমেণ্ট কৰি ৰখাটো বহুত মানে মোৰ কাৰণে বেলেগ এটা নতুন অভিজ্ঞতা। তো তেনেকৈ বেলেগ বেলেগ ধৰণৰ পেডাগগী ইউজ কৰি পঢ়াবৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ। আৰু লগতে এতিয়া বেলেগ বেলেগ ৰেছপনচিবিলিটিও ছাৰে দিবলৈ ধৰিলে। তো এনেকৈ মোৰ ক'বলৈ গ'লে ইয়াত ল'ৰা ছোৱালীক শিকোৱাৰ লগতে মোৰ নিজৰো ইম্প্ৰুভ হৈছে, গ্ৰ' হ'বৰ কাৰণে চেষ্টা কৰিছোঁ আৰু হ'ম, ভৱিষ্যতলৈ হ'ম বুলি নিজকে দৃঢ় কৰি ৰাখিছোঁ। আৰু সেয়াই ছাৰে ক'লে যে আমাৰ ছাত্ৰ ছাত্ৰীক লৈ সপোন, স্কুলখন ছাত্ৰ ছাত্ৰীক লৈয়ে সপোন, এটা সপোন, সিহঁতৰ জীৱনটো ভাল কৰা এটা সপোন। আমাৰ ইয়াত থকা গোটেই মানুহখিনি এটা তেনেকুৱা এটা উদ্দেশ্য লৈ ইয়াত কাম কৰি আছে। ময়ো ভাবিছোঁ গোটেই জীৱনটো এইখিনি ল'ৰা ছোৱালীৰ লগতে কাম কৰিম বা এখন স্কুলৰ লগতে জড়িত হৈ থাকিম বুলি মোৰ একদম মনৰ পৰা যিহেতু মই লাগি আছোঁ। তো মোৰ গোটেই জীৱনটো ইয়াত থকাৰ পৰিকল্পনা সেয়াই। অগতানুগতিক বিদ্যালয় বিদ্যা দ্য লিভিং স্কুলে ছাত্ৰ ছাত্ৰীসকলক লৈ যি সপোন দেখিছে, যিবিলাক তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে, সকলোবোৰ সৰ্বাংগ সুন্দৰ ৰূপত প্ৰস্ফুটিত হওক। গীত, নৃত্য, বাদ্য, অভিনয়, আবৃত্তি এই সকলোবোৰ দিশত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকশিত হওক।
জীৱন গঢ়াৰ এই যাত্ৰা যুগমীয়া হৈ ৰওক। তাৰ বাবে বিদ্যা দ্য লিভিং স্কুলৰ নেপথ্যৰ প্ৰতিজন ব্যক্তিলৈ আমাৰ ফালৰ পৰা যাচিছোঁ অলেখ শুভকামনা। আহোম কাৰ্বি ৰাভা হাজং ডিমাচা বড়ো মিচিং মৰাণ মটক দেউৰী চুতীয়া আৰু খিলঞ্জীয়া মিলি বৰষমৰ আমি ভাৰতৰে উত্তৰ পূৰ্বাঞ্চলৰ